নমস্কাৰ তাতাহলৰ মাকহিৰি আশা কৰো আপোনালোকৰ ভাল। আজি ভিডিওটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। বহুত দিনৰ মূৰত যিহেতু ভিডিও বনাইছো, আজি আমাৰ মাল দুটা আহিলে। আজি নহয়, হ'ল কেইবাদিনো হ'ল অহা মাল দুটা আহিলে, মই চোৱা নাই, গতিকে ভাবিলো ভিডিও এটা বনাই দিওঁ। এই মালকেইটাৰ ওপৰতে আহিছে আপোনাৰ এমাজনৰ পৰা দুটা মাল আহিছে, যিহেতু অৰ্ডাৰ দিছিলোঁ আজি কেইবাদিনো হ'ল অহা। এইকেইটাকে চাওঁ। যিহেতু বস্তুটো এইটোৱে আৰু এই টাইপত এটা দিছিলোঁ আৰু এই মালটো নাযাইছেই। টানকে দিব লাগে না। আৰু একোৱে নাই। খাই পেলাব কাটক কৰি গ'ল। নাই খোৱা আছে জিন্দা। ঠিকে আছে। এইটো কি দিছে? এইটো এটা দিছে বহা, এটা ফটো দিছে বহা। এই চাগে কিবা কৰিব পাৰিম, এই পাছত কেতিয়াবা দেখাম এতিয়া কি কৰিব পাৰিম। মাল ধৰিছে মিলাইছে এইটো। ইয়াত মোবাইলটো লগাই দিলে হৈ যাব চাগে। এইটো থাকবা। এতিয়া আমি আৰু বেলেগ এইটো এটা আহিছে, এটা চাই লওঁ। এইটো এটা টাইপতে হয়। এইটো আপোনাৰ ঠিক আছে। নহ'লে ঠেকেচি কেতিয়াবা ভাঙিয়ে পেলাম। ইমান ঢিলা মিলা হ'লে মানে ভাঙি উঠি যায়। একো নাই, তথাপি চলিব বাৰু, কামত দিব। আৰু এইটো মেইন কামত দিব আৰু ভিডিঅ' চিডিঅ' বনাব মানে লৈ পেলাই লৈ একেবাৰে আনবক্সিংটো চালেই, যিহেতু বৰ ভালকৈ নাই হোৱা বাৰু আনবক্সিংটো, গম পাইছোঁ। তথাপি কৰিলোঁ আৰু দেখাবলৈ মন গ'ল আপোনালোকক, যিহেতু বস্তুকেইটা লৈছোঁ যদি আৰু দেখাই দিলোঁ, সেইটো কাৰণে।
আৰু বিশেষ কিন্তু কম যিহেতু এইকেইদিন যিহেতু গম পায়েই যিহেতু কৰোণাৰ পৰা একো কৰিবই নোৱাৰি ওলাই যাবলৈও চিন্তাই হয় দেখোন সেইটো কাৰণে ভিডিঅ' বনোৱা নাই আৰু চাওঁ কি কৰিব পাৰোঁ তেন্তে আজি এই ভিডিঅ'টো বৰ বেছি দীঘল আৰু নকৰোঁ যদি আপুনি এই চেনেলত নতুন তেনেহ'লে অনাগত দিনলৈ এই চেনেলৰ ভিডিঅ' মোৰ চাই থাকিবলৈ আজি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি লোৱা লগতে কাষতে থকা বেল আইকনখনতে টিপি অল কৰি ল'ব অনাগত দিনলৈ লগ পোৱা আশাৰে আজিলৈ আহোঁ ধন্যবাদ এইখিনিতে আৰু এটা কথা কৰিবলৈ বিচাৰোঁ যে আপোনালোকে এই বস্তুটো এইটো দিছিলে যে এই মালটো তাৰমানে ব্লুটুথ কৰি ল'ব পাৰি ব্লুটুথ কৰি লোৱাৰ পিছত এই মালটোৱে ভিডিঅ'ত এই টেপি দিয়াৰ লগে লগে আপোনালোকে দেখা পাব যে এই ভিডিঅ'টো যিটো চলি আছে বৰ্তমান এই ভিডিঅ'টো বন্ধ হৈ যাব চাওক দেখিলে আপোনালোকে ভিডিঅ'টো বন্ধ হৈ গ'ল যিহেতু আকৌ এইটোৱে টেপি কিনিয়ে আকৌ ভিডিঅ'টো আৰম্ভ মানে ৰেকৰ্ডিংটো হৈ আছে গতিকে ভাল বস্তু দূৰৰ পৰাও যিহেতু কৰিব পৰা যাব ফটো মাৰিব পাৰি ইয়াৰ পৰা ধুনীয়া দিয়ক ঠিকে আছে আৰু এইখিনিৰ ৰেটকেইটা আপোনালোকে চাবলৈ হ'লে এমাজনত গৈ আপোনালোকে চাব পাৰে